বন্ধুসকল, মই কোনো নিৰ্মীয়মান ঘৰ নাইবা খেতি পথাৰৰ মাজত উপস্থিত নাই। মই উপস্থিত আছোঁ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত। বিশ্বাস হোৱা নাই? যদিহে বিশ্বাস হোৱা নাই তেনেহ'লে ভিডিঅ'টো আগলৈ চাওক। যোৰহাট টাউনৰ পৰা পূব দিশলৈ ৮ কিলোমিটাৰমান যদি আপোনালোকে আগবাঢ়ি আহে তেনেহ'লে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এখন নিৰ্মীয়মান অভাৰব্ৰিজ। ঠাইটুকুৰা হৈছে ছটাই ছায়েন্স কলেজৰ ওচৰত। কিমান বাৰিষা আৰু কিমান খৰালিয়ে ব্ৰিজখন বনাওঁতে পাৰ হৈ গ'ল স্থানীয় ৰাইজে ইতিমধ্যে পাহৰিয়ে পেলালে। বহুতো শিক্ষানুষ্ঠান আৰু চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানেৰে ভৰপূৰ হৈ আছে এই ঠাইখন, কিন্তু বৰ্তমান সময়ত আটাইতকৈ প্ৰদূষিত এলেকা। আহক আপোনালোকেও কেইটামান ফুটেজ চাই লওক। ছটাই চেনিয়ামগুৰি এই ঠাইখিনিতে আজি কেইদিনমান আগলৈকে প্ৰতিদিনে কেইবাটাকৈ দুৰ্ঘটনা সংঘটিত হৈ আছিল। এতিয়াও কিন্তু গোটেই খৰালিৰ কালচোৱা স্থানীয় ৰাইজে বহুত বেয়াকৈ জীয়াতু ভুগিব লাগিব হয়তো। বহুতো কোম্পানীয়ে ব্ৰিজখনৰ কামত নিয়োজিত হোৱা সকলো মানুহে দেখা পায় আৰু কেইদিনমানৰ পাছতে টালি টোপোলা বান্ধি পলাই যোৱা সকলোৱে দেখা পায়। কাৰ গাফিলতিত এনেকুৱা হৈ আছে সেয়া কোনেও ক'ব নোৱাৰে। কেইদিনমানৰ আগতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া লাচিত মৈদাম গৈছিলে সেই সময়তে খৰধৰকৈ ৰাস্তাটোৰ এটা ছাইড যোৰা টাপলি মাৰি বনাই দিলে আৰু আনফালে থকা ৰাইজখিনিক ধূলিত পোত যাবলৈ এৰি থৈ গুচি গ'ল। এতিয়া আপোনালোকক দেখাইছোঁ, চাওকচোন কেনেদৰে ওচৰৰ মানুহবিলাকে নিজৰ ঘৰৰ পৰা মটৰ লগাই লগাই গোটেই দিনটো পানী দি থাকিবলগীয়া হয়। ৰাস্তাটোৰ গাতে লাগি আছে এটা অংগনবাড়ী চেণ্টাৰৰ লগতে এখন LP স্কুল। এই ধূলিৰে পোত যোৱা স্কুলখনতে অকণমানি ল'ৰা ছোৱালীবিলাকে কেনেকৈ দিনটো কটায় ভাবি চাওকচোন। বাৰিষা মানুহ বাহিৰলৈ ওলাব নোৱাৰাকৈ বোকা আৰু খৰালি উশাহ ল'ব নোৱাৰাকৈ ধূলিৰ বাহিৰে ছটাইলৈ আহিলে বৰ্তমান আন একোৱেই নাপায়। ঠাইখনৰ দুৰৱস্থাৰ বিষয়ে জানিবলৈ আপুনি বিজ্ঞান মহাবিদ্যালয়ত পঢ়ি থকা আপোনাৰ সন্তানটিক সোধক, নাইবা বৰ্ষা বন গৱেষণা অৰণ্যত কৰ্মৰত আপোনাৰ ঘৰৰ কাষৰ কোনোবা এজনক সোধক, সকলো বুজি পাই যাব। যিখন ঘৰৰ সন্তানে এই ঠাইত দুৰ্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লৈছে, নাইবা যিজনে ভঙা হাত ভৰিৰে এতিয়াও ঘৰতে সোমাই আছে, নতুবা নতুনকৈ লোৱা মৰমৰ বাহনখন যিজন মানুহৰ এই ঠাইত নিঃশেষ হৈ গৈছে, তেওঁক সুধি চাওক। তেওঁ ক'ব কিমান ভয়ংকৰ এই ঠাই। শামুকৰ গতিৰে বহুত বছৰ কাম চলি থকা এই ব্ৰিজখন হৈ নুঠাৰ বাবে আমি কাকো দোষাৰোপ কৰিবলৈ নাযাওঁ, কিন্তু সৰু মগজু আৰু সহজ ভাষাৰে এটা কথা বহুত ভালকৈয়ে বুজি পাওঁ যে ৪০০ টকীয়া নিম গছৰ পুলি আৰু অমৃত কলহৰ মাটিৰে ঢাক ঢোল বজাই থাকিলে দেশৰ উন্নতি হোৱাটো নুবুজায়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক আৰু শ্বেয়াৰ কৰি দিব। যদি ফেচবুকত ভিডিঅ'টো চাই আছে তেন্তে পেজটো ফ'ল' কৰি ল'ব, আৰু যদিহে ইউটিউবত চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। নতুন এটা বিষয়ৰ সৈতে পুনৰ আহি আছোঁ আপোনালোকৰ মাজলৈ। জয় আই অসম।